নমস্কাৰ প্ৰিয় কবি হেৰুদাৰ উপজা দিনত তেখেতৰে এটি কবিতাৰে এমুঠি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। কবিতাৰ শিৰোনাম নামফাকে গাঁৱৰ এটা গধূলি। কবি হীৰেণ ভট্টাচাৰ্য। বেলি পৰি আহিল, আমি গৈ গৈ নামফাকে গাঁও যেতিয়া পালোগৈ, আৰ পাৰি তাৰ পাৰিৰ চিকা ফুলবোৰে এপাহ দুপাহকৈ পাহ মেলি দিছে। বুঢ়ী দিহিং নৈখনে নামফাকে গাঁওখন আল ফুলকৈ আগুৰি আছে। দূৰৰ পৰাই মই নৈখনৰ মাতটো শুনিছিলোঁ, যেন কোন কাহানিবাৰ পৰা চিনাকি। গোটেই সন্ধিয়াটো মই নৈখনৰ আলেখ লেখ চাই কটাই দিলোঁ। এন্ধাৰত ওখ পাখ ডাঙৰ ডাঙৰ গহৰ গছবোৰৰ ছাঁ গছৰ গাৰ পৰা ওলাই আহি নৈৰ সোঁতত দীঘল পৰি আছে। গছৰ ছাঁ গধূলি দীঘে দীঘে লেং লেংকৈ বাঢ়ে। জোনটো তেতিয়াও ওলোৱা নাই। নৈৰ পাৰতে থকা বুদ্ধ মন্দিৰটোৰ দুৱাৰ দলিত কোনোবাই এগছ চাকি জ্বলাইছে। পোহৰৰ ছাঁ গৈ পানী জুৱলিত পৰিছে। ধন্যবাদ।